নমস্কাৰ, মই এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ, সেইটো কাৰণে আমি দুইটাই মাক পুতেক শুলোঁ, কামো কৰিলোঁ ঠিকছে, আৰু অলপ ডিঙিত কিবা এটা উঠিছে, সেইটো কাৰণে বহুত বিষ হৈছে, একো পিন্ধা নাই। আৰু আজি আমাৰ এই টুটুঙক তাইক অকণমান মেকআপ এটা কৰি দিছিলোঁ, মই ঘৰতে প্ৰেক্টিছ কৰি থাকিলোঁ। আৰু আজি আমি সাজ থৈছোঁ, মই নাই থোৱা দেই, এই বৌয়েহে থৈছে। আৰু আমাৰ এনেকুৱা ধৰণৰ নিয়ম আছে যে চেয়া দি থ'ব লাগে সকামত লগাবৰ কাৰণে। আৰু এই সাজৰ পিঠা গুলি আছে। লগতে মই ভাবিলোঁ যেতিয়া পানীখিনি উতলি আছে সেইখিনি আৰু ঘৰৰ পৰা দিয়া পিঠাগুড়ি আছিলে, সেইটো কাৰণে তৰা পিঠা দুটামান বনালোঁ। লগতে তৰা পিঠা কম হোৱাৰ কাৰণে ক'লা চাউল ঘৰৰ পৰাই দিছিলে, সেইখিনি বনালোঁ। আৰু বৌয়ে বুজাই আছে কোনটো কলৰ কি কৰে কি নকৰে, সেইবিলাক বিশেষকৈ জনা নাই। এতিয়া আহিলোঁ গোটৰ মিটিঙলৈ, আৰু গোটৰ মিটিঙৰ পৰা আহি পালোঁ, শুনোৱে কিতাপ পঢ়িছে প্ৰাৰ্থনা কৰি। আৰু এতিয়া শাক ভাত ৰান্ধিবলৈ আহিলোঁ, মাংস ফ্ৰাই কৰিলোঁ, মাংস খাব মন গৈছে বোলে। আৰু এতিয়া আমি গোটেইকেইটাই বহি খালোঁ, ঘৰত আমাৰতো 4টা মানুহহে। আৰু খাই বৈ ফুচিৰ লগত অকণমান খেলিলোঁ। আজিলৈ বাই বাই।